আৰু অহা 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল এবাৰো শীৰ্ষ 10টা স্থান থাকিব ফলাফলত এছএমএছ আৰু পিডিএফ ফাইলতো উপলব্ধ হ'ব পৰীক্ষাৰ ফলাফল sebaonline.org আৰু resultsasam.in ত লাভ কৰিব ফলাফল লগতে কেইবাটাও ৱেবছাইটতো উপলব্ধ হ'ব এই ফলাফল এবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে 4,31,132 গৰাকী পৰীক্ষাৰ্থী আৰু অহা 7 জুনত মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল ঘোষণা কৰা হ'ব results.sebaonline.org resultsassam.nic.in www.indiaresults.com www.results.shiksha www.assam.shiksha www.assamonline.in exametc.com www.schools9.com www.iresults.net assamjobalerts.com assamresult.in anycareer.com www.jagranjosh.com www.vidyavision.com এই 14টাকৈ ৱেবছাইটত মেট্ৰিকৰ ফলাফল লাভ কৰাৰ উপৰিও মোবাইল এপ যোগেও উপলব্ধ হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰক Seba Results 2022 আশা কৰো এই বৰ্ষতো মেট্ৰিক পৰীক্ষাৰ্থীয়ে ভাল ফলাফল লাভ কৰি নিজ নিজ বিদ্যালয়ৰ লগতে পৰিয়ালবৰ্গকো গৌৰৱান্বিত কৰিব